এভৰিৱান গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'লৈ আৰু আজি হৈছে সৰস্বতী পূজা আৰু টুকটুকে আজি হাতে খৰি হ'ব মানে আজিৰ পৰা টুকটুকৰ বিদ্যাৰম্ভ আৰু আজি টুকটুকে শাড়ী পিন্ধিব ন টুকটুকে শাড়ী আনিছে আপোনালোকক পিছত দেখুৱাম অলপ পিছত টুকটুকে গা ধুই লওক পিছত আমি দেখুৱাম আৰু আজি টুকটুকে হালধিৰে গা ধুব এইফালে মনুৱে খেলি আছে আৰু আনফালে মই এইটো ফাকতে গাটো ধুই আহি গোহাই ঘৰৰ চাকি জ্বলাই পূজা কৰি ললো আৰু এতিয়া বলক সৰস্বতী পূজাৰ বাবে ফুল কেইটামান চিঙি লওঁ ওই না এইখান থেকে চাল দিলে দেখো যে এই চালটা বাকি এইফালে আমাৰ অফিসতে যেহেতু পূজা সেইবাবে যা যোগাৰখিনি মই আৰু লগৰ বাইদেউ গৰাকীয়ে মিলি কৰি আছো আৰু আপোনালোকে জানে ইয়াৰ ষ্টুডেণ্টবোৰ যেহেতু ট্ৰাইবেল হয় সেইবাবে মানে সৰস্বতী পূজা নকৰে নিয়মবোৰো জনাৰ কথা নহয় দেখি একটু সরো ঠাকুর পান খায় ঠাকুরের লাগে তো আমি বলতে আৰু এইফালে আমাৰ সব ৰেডি কৰা হৈ গৈছে এতিয়া যাও বলক টুকটুকক গা ধুৱাব লাগিব গা ধোৱাৰ আগতে অকমান কেঁচা হালধি গাত লগাই দিছো আমি আগতে সৰু থাকোতে মোৰ মায়ে এনেকৈ হালধি লগাই দিছিল সৰস্বতী পূজা দিনাখন হালধি লগাই গা ধুলে বোলে শ্ৰী উঠে বুলি কয় আমাৰ বঙালীত সেইবাবে সৰস্বতী পূজাক শ্ৰী পঞ্চমী পূজাও বুলি কোৱা হয় সৰুৰ পৰা আমি তেনেকৈ শুনি ডাঙৰ হৈছো আৰু কলেজ যোৱালৈকে আমি সৰস্বতী পূজাৰ দিনাখন মানে হালধি লগাই গা ধুইছো আৰু এইখন হৈছে শাড়ী আমাৰ টুকটুকৰ আৰু লগতে এয়া ব্লাউজ পেটিকোট সব আছে মই ফ্লিপকাৰ্টৰ পৰা লৈছিলো এইখন আজি মানে আমি তাইক হাতে কৰি দিম মানে আজিৰ পৰা তাইৰ বিদ্যাৰম্ভ হ'ব মই আগতে মানে ভাবি ৰাখিছিলো যে তাইৰ এজ মানে 3+ হলে হাতে কৰি দি তাৰ পিছত স্কুলত নাম লগাই দিম এখানে করতে লাগে না বিরুপ্রে এখানে দেখিছেনে শাড়ীখন পিন্ধাবলৈ লৈছো তাইৰ কিমান যে কথা মই কৈ আছিলো যে শান্ত হৈ থকা লক্ষী ছোৱালী নিচিনা শাড়ীখন পিন্ধাই লও
তাই কয় তাই হেনো লক্ষী নহয় কালিমাহে। আৰু মই কেতিয়াবা ভয় দেখুৱাওঁ যে দেখিছানে কালিমাই কিমান খং, বদমাচি কৰিলে কালিমাই ধৰি লৈ যাব। তাই আকৌ মোক সোধে যে তেনেহ'লে পুলিচে কি কৰিব বোলে। মই কেতিয়াবা মানে তাইক মানে পুলিচৰ ভয়ো দেখুৱাওঁ যে সেইকাৰণে কৈ আছে কালিমাই যদি ধৰি লৈ যাব তেনেহ'লে পুলিচে কি কৰিব। আৰু এয়া আমাৰ টুকটুক ৰেডি হৈ গৈছে আৰু লগত এয়া আছে টুকটুকৰ দাদা। আৰু বলক ইহঁত দুটাক এতিয়া ওপৰত দি থৈ আহোঁ। আৰু এইখন হৈছে তাইৰ স্লেট আৰু লগতে পেঞ্চিলো আছে আৰু এইখনতে তাইৰ হাতে খৰি হ'ব। এতিয়া যাওঁ বলক ওপৰলৈ, নাৰিকলৰ বাকলিখিনি লৈ লৈছোঁ আৰু তাইৰ স্লেটখনো সৰস্বতী মাৰ ওচৰত থৈ আহোঁ। চলো 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 যাও 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 যাও। चलो चलो जमा कैसे दो বাকী বস্তুবোৰ আমি দি থৈ আহিলোঁ আৰু বাকী যিবোৰ মানে ফল আছে সেইখিনি মানে ছাৰহঁতে মিলি চবেই লৈ গৈ আছে আৰু মই তললৈ আহিছোঁ ৰেডি হ'বৰ কাৰণে। ইয়াত টুকটুকে ইয়াত খেলি আছে, তাই ওপৰত মানে নাথাকিলে সেইকাৰণে মোৰ লগতে গুচি আহিলে আৰু তাই ইফালে খেলিবলৈ দি মই ৰেডি হৈ লওঁ অকণমান। দেখি এদিকে करीब 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 पास में जा। देख हाथ नीचे कर आधा देखो ना ना मंत्र पढ़ भी ताकवा तुम दीवाने मंजुली बाबा मुझे मुझे शेष है। আমাৰ পূজা কৰা হৈ গৈছে আৰু এতিয়া টুকটুকক হাতে কৰি দিয়া হ'ব। যাও যাও কুলে উঠতে লাগবে, যাও কুলে নেবে তোমাকে। লেখো লেখো আমি লেখো না তো আমার স্লেটে লেখো, আমার স্লেটে লেখো, बस आज की लिख पे ना आज पढ़ाई लिखाई नहीं है, आज नहीं करते पढ़ाई, आज सब बुक आपने जमा होगा, ब्लेसिंग मिलेगा। আর আমার স্লেট आज नहीं पढ़ना है, আমার স্লেট নিয়ে যাবে, আমার স্লেট লেখো 1 2 লেখো নিতে নিজে লেখে। हां আমি একটু কোমলে প্রসাদ নিয়ে না ঘরে নিয়ে বাম বুম বাম বুম বাম এলা দিদি আমি সব মনু খাও, দেখো এই যে দেখি দেখো না কি খাবা বাবু কালো হয়ে যাবে